ৰাইজৰ সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আমাৰ সাংস্কৃতিক সমিতিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আগলৈ আহিবলৈ অনুৰোধ জনাইছো। সর্বগুণা জাতি রাজ্য পাম তোহারি স্মরণে কুরণহত কুটি বারে কহু প্রণাম বারে কহু প্রণাম। আমাৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ অতিকৈ এখন মানৱ বিৰোধী গাঁও তথা সংস্কৃতিবান অঞ্চল তামুলচিগা মাজগাঁও চাপৰিচুক। আজি তামুলচিগা মাজগাঁও চাপৰিচুকত প্ৰায় 10খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ পৰম গুৰুজনাৰ 575তম জন্ম মহোৎসৱৰ আয়োজন কৰিছে। জ্ঞানোদয় শংকৰদেৱ কলা কৃষ্টি চৰ্চা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰক্ষা কৰি এই অনুষ্ঠানটিত উপস্থিত থকা আমাৰ পিতৃসমূহ বৈষ্ণৱসকল, গংগাৰূপা আই সমস্ত, সন্মানীয় সভাপতি মহোদয়, সম্পাদক মহোদয় প্ৰমুখে বিভিন্ন বিষয়ৰ কৰ্মকৰ্তাসকল সকলোলৈকে সৰ্বপ্ৰথমে আমি সেৱা জনোৱা হৈছে আৰু সকলোৰে চৰণত আমি এক কলিজাত ঠাই যেন মহাপ্ৰভুৱে আমাক দিয়ে তাকেহে কামনা কৰা হৈছে। এতিয়া এই স্থানলৈ আমি যে আহিছোঁ, প্ৰথমতে কথা হ'ল আমাক উদ্যোক্তা বা সম্পাদক মহোদয়ে বিবিধখনেৰে আমাক বিভূষিত কৰিছে। আমাৰ সেয়া নহয়, মাজগাঁও, তামুলচিগা, পেটমনীয়া, বাইলুংগাঁও, মৰাণগাঁও, চাপৰিচুক আমাৰ সেয়াৰ মঠুৰ। কাৰণ আমি এই স্থানৰ পৰাই চৰ্চা কৰিবলৈ শিকিছোঁ, এই স্থানৰ পৰাই দেখিছোঁ ইয়াতে বয়সীয়া শিল্পীসকল আছে। সকলোকে শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ মাজৰ দাসৰ দাস এজন বুলিহে আমি এই স্থানত উপনীত হৈছিলোঁ। যি এনেকুৱা এখন বৃহৎ অনুষ্ঠানত মহাভাগৱতৰ শোভাযাত্ৰাৰ থলত আমি মহামহামতীক আজি উদ্বোধনৰ দায়িত্ব দিয়াটো আমাৰ যেন কোটি পুৰুষৰ জীৱন সাফল্য হৈছে, আমাৰ যেন শ্ৰম সাৰ্থক হৈছে, এনে এটা ভাৱেৰে আমাক গৌৰৱান্বিত কৰিছে। শেষতীবৃন্দ সকলোকে ক্ষমা বিচাৰিছোঁ, অজানিত জ্ঞানকৃত ত্ৰুটি হ'ব পাৰে। ইমান উৎকট কৰ্মকো নেওচা দি, প্ৰখৰ ৰূপকো নেওচা দি আপোনাসকলে কৃষ্ণ নামৰ অমৃতময় কীৰ্তন কৰিবলৈ বিচাৰিছে। ইয়াৰ উদ্দেশ্য হৈছে আপোনালোকে ভাবিছে যে প্ৰভুৰ চৰণত যদি কিঞ্চিত আত্মনিবেদন হয়, প্ৰভুৱে আমাক আনন্দ দিব, শান্তি দিব আৰু আমাৰ সমস্তজনৰে গৃহে গৃহে শুভমংগল প্ৰকাশ হ'ব। সেই উদ্দেশ্যে মহাভাগৱতৰ শোভাযাত্ৰা আয়োজন কৰা হৈছে, যাতে আমাৰ হৃদয়ত থকা নেতিবাচক চিন্তাবিলাকৰ পৰিসমাপ্তি ঘটক। বৃন্দাবন ক্ষেত্ৰত কৃষ্ণৰ পাছে পাছে গোপিনীসকল ফুৰিছিলে। গতিকে আমাৰ এই শোভাযাত্ৰাই আমাক জাগৃত কৰক হৃদয়ত থকা আধ্যাত্মিক চিন্তা। আমি সমস্তজন যেন সুখী হ'ব লাগে, সমৃদ্ধিশালী হ'ব লাগে আৰু শান্তিময় স্থানত ঠাই পাব লাগে। আপোনাসকলৰ উদ্দেশ্য সেয়া, আৰু সেই উদ্দেশ্যকে শিলগত কৰি মহাভাগৱতৰ শোভাযাত্ৰাৰ আয়োজন কৰিছে। ঈশ্বৰৰ চৰণত ঠাই বিচাৰিছে যাতে জীৱনাদিৰ উপশম নহয়। আজি ইমান এটা মহান অনুষ্ঠানৰ গুৰু দায়িত্ব আমাক দিছে। আমি ইয়াক পালন কৰিব পৰা দৃষ্টতা আমাৰ নাই, যোগ্যতা আমাৰ নাই। তথাপিতো আয়োজক সমাজৰ বা উদ্যোক্তাসকলৰ সভাপতি সম্পাদক মহোদয় বা ৰাইজৰ নিৰ্দেশক উপনীয়া কৰাৰ দৃষ্টতাও আমাৰ নাই। সেয়েহে তেখেতলোকৰ নিৰ্দেশক কিঞ্চিত মান্যতা প্ৰদান কৰাৰ প্ৰয়াস কৰি স্থানত উপনীত হোৱা হৈছে। আপোনালোকে জানে ইমান বতৰৰ উৎকট গৰম, তাৰ মাজতো কৃষ্ণ চিন্তা কৰা হৈছে। প্ৰখৰ ৰ'দত আপোনাসকল বহি আছে কাৰ কাৰণে? প্ৰভুৰ কৃপাৰ কাৰণে। সেই তাকে কোৱা হৈছে ভা মানে পোহৰ দিয়া, যি শাস্ত্ৰই কোটি সূৰ্যসমূহ পোহৰ দিয়ে। গ মানে গান গোৱা, যি শাস্ত্ৰই চাৰিবিদ্যৰ সনাতনৰ দৰে অহৰ্নিশে কৃষ্ণৰ গুণগান গায়। সেই অৰ্থ বুজাবৰ বাবে গ অক্ষৰ যোগ কৰা হৈছে। আৰু ৱ মানে বৰ্তি থকা, চাৰি বেদৰ সাৰ বৰ্তি আছে। আৰু ত মানে শ্ৰৱণ কীৰ্তন কৰিলে প্ৰাণ হয়, সেয়ে হৈছে ভাগৱত। আকৌ কোৱা হৈছে ভা মানে ভাবুক, ভাবুক হ'ব লাগিব। এতিয়া আপোনালোকৰ দৰে ইমান দেহাটোক কষ্ট দি আপোনালোকে কৃষ্ণ কথা জানিবলৈ যত্ন কৰিছে, কৃষ্ণৰ চৰণত আত্মনিবেদন কৰিবলৈ যত্ন কৰিছে। আপোনালোক ভাবুক হৈছে। যেতিয়া ভাবুক হ'ব, ভা মানে ভাবুক আৰু গ মানে জ্ঞান। আপোনাসকলৰ হৃদয়ত জ্ঞান আহিছে, অৰ্থাৎ কৃষ্ণ কি বস্তু আপোনালোকে জানিছে। কৃষ্ণ কি বস্তু যেতিয়া জানিব, ও মানে বৈষ্ণৱী জ্ঞান লাভ কৰিব। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মাজগাঁও, চাপৰিচুক, পেটমনীয়া গাঁও,
ভিতৰুৱাল বা আমাৰ এই অঞ্চলবিলাকৰ ৰাইজৰ এটা কথা আমি স্বীকাৰ কৰিবলৈ সকলোৱে হৃদয়খন অতিকে সৰল। আমি কেঁচুৱা কালৰ পৰা ইয়াত নাম গোৱাৰ সুবিধা পাইছোঁ, আমি কেঁচুৱা কালৰ পৰা আপোনালোকৰ আশীৰ্বাদ পাইছোঁ। আমাৰ আশা আছে মৃত্যু পৰ্যন্ত আপোনাসকলৰ পদৰে যেন মহাপ্ৰভুৱে আমাৰ শিৰত অৰ্পণ কৰে। আপোনাসকলে যি কৰ্ম কৰিছে কৰ্মই আপোনাসকলক মহিমামণ্ডিত কৰক। এই বাৰ্তা আমি 10খন গাঁও নহয়, আমি সহস্ৰ গাঁও, লক্ষ লক্ষ গাঁৱৰ মানুহৰ মাজত আমাৰ মাজত থাকক শান্তি সমৃদ্ধিৰ বাৰ্তা। ভাগৱতে সকলোকে সমৃদ্ধিশালী কৰক, সুখী কৰক। আমি যে এই ৰূপালী জয়ন্তী অনুষ্ঠানৰ আয়োজন কৰিছোঁ, ইয়াৰ মহাত্মে আমাৰ কাৰোবাৰ গৃহত যদি কোনোবা ৰোগাগ্ৰস্ত হৈ আছে, কোনোবা যদি দুৰ্ঘটনাত পতিত হৈ হত্যাকাৰী হৈ আছে, সেই প্ৰভু তেওঁলোকক তুমি আৰোগ্য পথৰ যাত্ৰী কৰা। যদি কোনোবা আমাৰ ব্যৱসায় বাণিজ্যত আছে, তাতো তুমি নৈতিক চিন্তাৰে তেওঁলোকক আগবাঢ়ি যাবৰ বাবে তোমালোকে মহাপ্ৰভুৰ শক্তি প্ৰদান কৰা। বিদ্যাস্থানত থকা সকলোবোৰ সৎবিদ্যাৰ পাত্ৰ কৰা, মেধা কৰা, ভাল মানুহ হোৱাত তুমি কৃপা বৰীক্ষণ কৰা। সমস্তজনকে ঈশ্বৰে নিয়োজিত কৰক, সমস্তকে ভগৱানে আনন্দ সাগৰ ঠাই দিয়ক, আৰু আপোনাসকলৰ আনন্দময় চৰণতো আমাক এক কণিকা ঠাই দিয়ক। এই কামনাৰে আপোনাসকলৰ দুখৰ কথা উপলব্ধি কৰি আমি বেছি সময় নলওঁ। এই কামনাৰে মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাই আপোনাসকলক সুখত ৰাখক, আৰু আপোনাসকলৰ আনন্দময় চৰণত ঈশ্বৰেও আমাক এক কণিকা ঠাই দিয়ক। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। আৰু জ্ঞানোদয় শংকৰজ্যোতি কলা কৃষ্টি কেন্দ্ৰৰ এই পবিত্ৰ অনুষ্ঠানলৈ সাফল্যমণ্ডিত হওক, জনমে মৰণে যেন আপোনাসকলৰ চৰণত আমি উঠাই পাওঁ। এই কামনাৰে আমি অনুষ্ঠান ভাগি ইমানতে উদ্বোধন হৈছে বুলি আপোনাসকলৰ চৰণত আমাৰ প্ৰাৰ্থনা নিবেদন কৰা হৈছে। জয় গুৰু।